প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আটাৰে বনোৱা এটা ৰেচিপি। এয়া মই আটা লৈছোঁ, ইয়াতে অকণমান ৰিফাইন অইল মিলাই লৈছোঁ আৰু এতিয়া মই পানীৰে আটাখিনি মাৰি ল'ম। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব প্লিজ। এয়া দেখিছেনে, মই আটাখিনি ভালদৰে মাৰি ল'লোঁ। এনেদৰে মই মাৰি আধা ঘণ্টামানৰ বাবে ৰাখি দিলোঁ। আনফালে লৈছোঁ মই এয়া পাতকবি কাটি লৈছোঁ, গাজৰ লৈছোঁ, আলু এটা কাটি লৈছোঁ আৰু আদা নহৰু সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, চব্জিখিনি ফ্ৰাই কৰিবৰ বাবে এয়া মই কেৰাহীটো বহাই দি সৰিয়হৰ তেল দি দিছোঁ। তেল গৰম হোৱাত অকণমান এয়া জিৰা দি দিছোঁ। এতিয়া মই আদা নহৰুখিনি দি দিলোঁ, ফ্ৰাই কৰি ল'ম আৰু লগতে মই জলকীয়াখিনিও দি দিলোঁ আৰু মই পিঁয়াজখিনিও দি দিম। এতিয়া পিঁয়াজখিনি দি অলপ টাইম ফ্ৰাই কৰি ল'ম। সদায়নো কিমান পুৰি চব্জিকৈ খাই থাকিব, কেতিয়াবা এনেদৰে বনাই চাবচোন, খাবলৈ বহুত টেষ্টি আৰু সোৱাদ লগা হয়। সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে বিশেষকৈ বহুতেই ভাল লগা। আদা নহৰু পিঁয়াজখিনি ফ্ৰাই হোৱাত মই এতিয়া দি দিলোঁ পাতকবিখিনি আৰু মই এতিয়া গাজৰখিনি আৰু আলুখিনিও দি দিম ইয়াৰ লগতে। এতিয়া মই লৰাই লৰাই ফ্ৰাই কৰি ল'ম। ইয়াৰ লগতে মই এড কৰিলোঁ এচামুচ জিৰা গুড়ি, নিমখ, হালধি আৰু মই মেগী মছলা এপেকেট আছিল, সেয়াও মই মিক্স কৰি দিম, খাবলৈ ভাল লাগে। কোনোবা বন্ধু বান্ধৱীয়ে যদি ভিডিঅ'টো নতুনকৈ চাইছে, ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু মোৰ যিসকল পুৰণীয়া বন্ধু বান্ধৱী আছিলে তেওঁলোককো ৰিকুৱেষ্ট কৰিলোঁ ভিডিঅ'টো চাবলৈ। আজিকালি মোৰ ভিডিঅ'বোৰ নোচোৱা হৈছে পুৰণীয়া বন্ধু বান্ধৱীসকলে। ভাজিখিনি ফ্ৰাই হোৱাত মই গেছটো অফ কৰাই নমাই দিলোঁ। আনফালে মই আটাখিনি এয়া উলিয়াই লৈছোঁ। আটাখিনি এতিয়া মই সৰু সৰুকৈ লাড়ু বনাই ল'লোঁ। এয়া মই সৰু সৰুকৈ বনাই ল'লোঁ। এতিয়া মই এখন এখনকৈ বেলি ল'ম। এয়া দেখিছেনে, মই বেলি ল'ম। এনেদৰে মই বেলি ল'লোঁ। এতিয়া মই ইয়াতে মাজতে ভাজিখিনিৰ পৰা এচামুচ এচামুচকৈ দি পিঠাৰ আকাৰত বনাই ল'ম। এনেদৰে মই বনাই ল'ম পিঠাৰ আকাৰত। আৰু মই ভাজিখিনি ওলাই নাযাবৰ বাবে কাণবোৰ মই এনেদৰে চামুচেৰে হেঁচি হেঁচি দিলোঁ, দেখিবলৈ ধুনীয়া হয়। এয়া দেখিছেনে, ধুনীয়াকৈ বনাই লৈছোঁ। এনেদৰে মই আটাইখিনি বনাই ল'লোঁ। এয়া আটাইখিনি বনাই ল'লোঁ। এতিয়া মই গেছটো জ্বলাই লৈ আকৌ কেৰাহীটো বহাই দিম। বহাই দি ইয়াতে ৰিফাইন অইল দি দিম। তেলটো গৰম হোৱাত মই পিঠাকেইটা এটা এটাকৈ ইয়াতে ফ্ৰাই কৰি ল'ম। এনেদৰে মই ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, মই দুটা দি দিলোঁ। এটা দিলে অকণমান দেৰি হ'ব, সেইকাৰণে মই জল্দি জল্দি হ'বৰ বাবে দুটা দুটাকৈ ফ্ৰাই কৰি ল'ম। অকণমান ৰংচোৱা হৈ আহিছে, অলপমান ৰংচোৱা হোৱালৈকে এনেদৰে মই ফ্ৰাই কৰিম। এয়া দেখিছেনে, অলপ ৰংচোৱা হৈছে। এতিয়া মই পিঠা দুটা ফ্ৰাই হৈ গ'ল, নমাই দিম আৰু লগতে আনবিলাকো মই এনেদৰে ফ্ৰাই কৰি ল'ম আৰু লগতে মই আপোনালোকৰ মাজত পৰিৱেশন কৰি দিছোঁ। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে, মচমচীয়া হৈছে, কিয়নো মই আটাখিনিৰ লগত অকণমান ৰিফাইন অইল দি দিছিলোঁ, সেইকাৰণে মচমচীয়া হৈছে। খাবলৈ বহুতেই টেষ্টি আৰু সোৱাদ লগা হয়। এনেদৰে আপোনালোকেও এবাৰ বনাই চাই খাব পাৰে, বহুতেই ভাল লাগে। এতিয়া ভিডিঅ'টো ৰাখিছোঁ মই। শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। বাই বাই।